मजा आ गया भाई मजा आ गया ये हेलो गाइस মই মুনিন্দ্ৰ মইতো ডান্স কম্পিটিশ্যনত গৈ থকা ভিডিঅ' আপোনালোকক বহুত দেখুৱালো কিন্তু মই এই যে ডান্সৰ কম্পিটিশ্যনবিলাক কৰিব গৈ থাকোঁ তাত মই পুৰস্কাৰ পাওঁ নে নাপাওঁ ডেট ইজ দ্য ইম্পৰ্টেণ্ট মেটাৰ আপোনালোকক ডান্সৰ কম্পিটিশ্যন গৈ থকা ভিডিঅ'বোৰ দেখুৱাই থাকিলে নহ'ব পুৰস্কাৰ লোৱা ভিডিঅ' দুটামান দেখুৱাব লাগিব ৰাতি ডান্সৰ কম্পিটিশ্যন কৰি আমি আকৌ ঘৰলৈ উভতি আহোঁ নেক্সট দিনা ফোন কৰিহে ৰিজাল্টবোৰ লোৱা হয় তাৰপিছত আমি প্ৰাইজবোৰ কালেক্ট কৰোঁ ঠিক তেনেদৰেই আজিও তিনিখন ফাংচনৰ প্ৰাইজ কালেক্ট কৰিবলৈ গৈ আছোঁ অসমীয়াত কেইটামান ফকৰা যোজনা আছে কিনা হাঁহৰ হেনো থুথলৈকে মঙহ এশ গৰু মাৰিলে বাঘৰো মৰম এনে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া পিছে ফকৰা যোজনা কেইটাৰ লগত ভিডিঅ'টোৰ একোৱে মিল নাই ক'বলৈ একো নাছিল বাবে ফকৰা যোজনাকে কৈ দিলো সৰি যোৱাকালি এইখন মঞ্চতে নৃত্য প্ৰতিযোগিতা কৰি প্ৰথম পুৰস্কাৰ পাইছিলো যোৱাকালি এই ঠাইখিনি বহুত ধুনীয়া হৈ আছিলে পেণ্ডেল লাইট মঞ্চত গোটেই জাক জমকতা ইয়াৰ পৰা এইটোৱে শিকিব পাৰি যে মানুহৰ জীৱনতো ভাল বেয়া এটা নিৰ্দিষ্ট সময়লৈকে থাকে যেতিয়ালৈকে ভালে থাকে সেইখিনি সময়তে তাম্মাম এনজয় কৰক গাইজ সেইখন ফাংচনৰ প্ৰাইজটো লৈ আকৌ এখন ফাংচনলৈ বুলি ওলাই দিলো গাইজ এইখন ফাংচনতো যোৱাকালি মই নৃত্য প্ৰতিযোগিতাত পুৰস্কাৰ পাইছিলো যেতিয়া ডান্স কৰিবলৈ মঞ্চত উঠি যাওঁ তেতিয়া তিল মানো লাজ নালাগে গাইজ কিন্তু এনেদৰে মঞ্চত উঠিবলৈ মোৰ বিৰাট লাজ লাগে আৰু এখন কম্পিটিশ্যনৰ পুৰস্কাৰটো মানুহৰ ঘৰত গৈ লোৱা হ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'ল এনেদৰে পুৰস্কাৰসমূহ লৈ আমি এয়া ওলাই দিলোঁ ঘৰলৈ বুলি আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই